Hello everyone, okoloke স্বাগতম জনাইছো সংগীতানৰ মাজলে YouTube চেনেলটিলৈ। আজি মই যাবলৈ ওলাইছো দক্ষকানাৰ ফাট বিহু অনুষ্ঠানটিলৈ। আমি এতিয়া আহি পালোহি ফাট বিহু তলিলৈ। সুপ্ৰিয়া, মুন্নি, প্ৰিয়াঙ্কি আমি এতিয়া ভিতৰলৈ গৈ আছো। বহুত মানুহ। হাই সুপ্ৰিয়া। সমগ্ৰ জনজাতি উপজাতিৰ একাকাৰ কৰা সেই বৰ্ণাৰ বৰ্ণিল প্ৰতিযোগিতাৰ প্ৰতিযোগিতা সঁচাকৈ এটা বহুতেই ভাল লগা ধুনীয়া পৰিৱেশ। গছৰ তলে তলে মানুহবোৰৰ বহুতো ভাল লাগিছে। বতাহ মাৰিছে, বহুত মানুহ আহিছে। ইয়াতে লিখা আছে, আহক আমি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু আমি কিজনী এতিয়া চাই আছো ফাট বিহু।
আৰু পৰিস্মিতা চুতীয়া উজ্জ্বল বিকাশ চুতীয়া আৰু পৰিস্মিতা পেগু চুতীয়া আপুনি য'তে আছে অনতিপলমে কাৰ্যালয়লৈ আহিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল উজ্জ্বল বিকাশ চুতীয়া পৰিস্মিতা পেগু চুতীয়া আপোনালোকক কাৰ্যালয়ত বিচৰা হৈছে ধেমাজি বৰডোলৰ কিবা কিস্তৰৰ জলপতি শিল মানুহ আপোনাক আমি আপোনাৰ কাৰ্যালয়ত উপস্থিত বিচাৰিছোঁ ধেমাজি বৰডোল গাঁৱৰ কিবা কিস্তৰৰ জলপতি শিল মানুহ আপুনি য'তে আছে আপুনি ঢকুৱাখানাৰ ফাট বিহু 16 শতিকাৰে পৰা প্ৰচলিত অসমৰ জনপ্ৰিয় ফাট বিহু বৰ্তমান সময়ত বহাগ মাহৰ এশৰ শুক্ৰ শনি আৰু দেওবাৰে চাৰিকৰীয়া নৈৰ মুকলি চাপৰিত অনুষ্ঠিত হয় পূৰ্বে আৰ্হি দেৱালয়ত উদযাপিত এই বিহুত প্ৰাকৃতিক সৌন্দৰ্য পীঠসুৰৰ বিহুনাম জাতনাম তথা স্বকীয় সাজ পোছাকৰে সৈতে বিভিন্ন জনগোষ্ঠীয় অংশগ্ৰহণে ফাট বিহুক এক সুকীয়া মৰ্যাদা প্ৰদান কৰি আহিছে সকলোৱে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে দলীয় নৃত্য নিজৰ সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন কৰি দেখুৱাইছে সঁচাকৈ চাই বহুতেই ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব